বন্ধুসকল নমস্কাৰ। নিজৰ কামবোৰ নিজে কৰিবলৈ চেষ্টা কৰোঁ, লগতে ঘৰখনকো অলপ কাম কৰি সহায় কৰিবলৈ চেষ্টা কৰোঁ। আৰু নিজৰ কামবোৰ সদায় নিজে কৰিব লাগে নহয় জানো? মাহঁতক কিমান আৰু কৈ থাকিব যে মোৰ এইখিনি কাম কৰি দিয়া বুলি, আৰু আমি পৰা কামখিনি নিজে কৰিব লাগে। মাহঁতৰো কষ্ট হয় ন, তেওঁলোকে কিমান কষ্ট কৰে। যেতিয়া সেই কামখিনি আপুনি কৰিব তেতিয়া বুজি পাব যে তেওঁলোকেও আমাৰ বাবে নিস্বাৰ্থভাৱে কিমান কষ্ট কৰি অতদিনে আমাক আউল পেচাল ধৰি খুৱাই বুৱাই আছে। বাহিৰত কাম কৰিলে 2 পইচা ঘটিব পাৰি ঠিক, কিন্তু ঘৰত তেওঁলোকে আমাৰ বাবে একো পইচা নোহোৱাকৈয়ে সদায় কাম বন কৰি আমাক খুৱাই থাকে। এয়া মই ভাত বনালোঁ, লগত দালি চাটনি আৰু মিক্স চব্জি ভাজি। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোককো থেংক ইউ। আৰু এইজনী মোৰ ভণ্টি।